যদি তাত দেৰি হয় এটা ঐতিহাসিক সিদ্ধান্ত আজি পানেৰী কেবিনেটত গ্ৰহণ কৰা হয় ইয়াৰ ওপৰত আমি সেমিনাৰ আদি কৰিম ৰাইজক সাধাৰণ ৰাইজে যাতে জানিব পাৰে তাৰ ওপৰত বিশেষ প্ৰচাৰ প্ৰসাৰৰ ব্যৱস্থা কৰা হ'ব আৰু মই ভাবো যে অসমত পাব্লিক সাৰ্ভিস ডেলিভাৰী ক্ষেত্ৰত will create a milestone Assam will be a model state দ্বিতীয়তে আদিবাসী শান্তি চুক্তি অনুসৰি আজি আমি অসম চৰকাৰৰ চাহ জনজাতি বিভাগটোৰ নাম পুনৰ অংকন কৰি ইয়াক চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগলৈ আমি নতুনকৈ নামাকৰণ কৰিছোঁ আগতে ইয়াক টি ওয়েলফেয়াৰ বুলি কোৱা হৈছিল এতিয়া টি ওয়েলফেয়াৰ এণ্ড আদিবাসী ওয়েলফেয়াৰ বুলি নামাঙ্কিত হ'ব ঠিক তেনেধৰণে ইয়াৰ যিটো সঞ্চালকালয় আছিল সেই সঞ্চালকালয়টোৰ নামো চাহ জনজাতি আৰু আদিবাসী উন্নয়ন সঞ্চালকালয় হিচাপে নামাঙ্কিত হ'ব তৃতীয় আমাৰ কেবিনেটে এটা সিদ্ধান্ত লৈছিলে যে 10 জানুৱাৰী 2021 আৰু 19 মে 2022 ৰাজ্যৰ এএনএম সকলৰ এটা আমি পৰীক্ষাৰ ইন্টাৰভিউ পাতিছিল ইয়াৰ যিটো উদ্ধতম বয়স সাধাৰণতে 40 বছৰ হয় কিন্তু এএনএম বাইদেউসকলে কোভিডৰ সময়ত কৰা কামৰ স্বীকৃতি হিচাপে এবাৰৰ বাবে আমি এই উদ্ধতম বয়সৰ সীমা আমি ওপৰলৈকে লৈ গৈছো যাতে আবেদন কৰা প্ৰতিগৰাকী এএনএমে সৰকাৰি চাকৰিটোৰ বাবে বিবেচনাৰ আওতাৰত পৰে চাকৰি পাব বুলি কথা নাই কিন্তু জোন অফ কনসিডাৰেশনত তেওঁলোক যাতে সোমাব পাৰে এই তিনিটা সিদ্ধান্তৰ লগতে আজি আমি আন এক সিদ্ধান্ত লৈ অহা 6 মে তাৰিখে অসমত ৫১,৩৯৭টা চাকৰি ফলাফল নিৰ্ধাৰণৰ আমি দিন নিৰ্ধাৰণ কৰিছোঁ 6 মে তাৰিখে ৫১,৩৯৭টা নিযুক্তিৰ ফলাফল ঘোষণা কৰা হ'ব ইয়াৰ ভিতৰত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ টোটেল তৃতীয় শ্ৰেণীৰ 11,346টা হ'ব যাৰ ৰিটেন অৰেল স্কিল সব হৈ গৈছে যাক আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট বুলি কোৱা হয় চতুৰ্থ শ্ৰেণীৰ 14,281টা এই পদকেইটাৰ ফলাফল 6 মে তাৰিখে ঘোষণা কৰা হ'ব সমান্তৰালভাৱে ৰাজ্যৰ আৰক্ষী আৰু বন বিভাগত চলি থকা নিযুক্তিৰ 5,730টা পৰীক্ষাৰ ফলাফল পদৰ ফলাফলো 6 মে তাৰিখে ঘোষণা কৰা হ'ব স্বাস্থ্য বিভাগতো চলি থকা বিভিন্ন পৰীক্ষাৰ ফলাফল তৃতীয় চতুৰ্থ লখিমপুৰ মেডিকেল কলেজ আদি সকলো সামগ্ৰী 5,799টা পদৰ ফলাফলো 6 মে তাৰিখে ঘোষণা কৰা হ'ব শিক্ষা বিভাগত 14,241টা পদৰ ফলাফল আমি 6 মে তাৰিখে ঘোষণা কৰিম এই গোটেইখিনি যোগ কৰিলে 51,397টা পৰীক্ষাৰ ফলাফল আমি 6 মে তাৰিখে ঘোষণা কৰি 10 মেৰ পৰা 20 মেৰ ভিতৰত কোনোবা এটা উপযুক্ত দিনত আমি গুৱাহাটীত ৰাজহুৱা সভাৰ জৰিয়তে খানাপাৰা ফিল্ডতে হওক বা সৰু সজাই ষ্টেডিয়ামতে হওক এই নিযুক্তি পত্ৰসমূহ আমি বিতৰণ কৰিম কেবিনেটে এই কাৰণে সিদ্ধান্ত লৈছে যে যোৱা কিছুদিন ধৰি প্ৰাৰ্থীসকলে ঘনাই ঘনাই সামাজিক মাধ্যমত কেতিয়া ৰিজাল্ট দিব এটা প্ৰশ্ন আনি থকাৰ কাৰণে আমি এটা ফ্ল্যাট ডেট কৰি দিলো যে 6 মে তাৰিখে সকলোৱে ৰিজাল্ট পাব আৰু 12, 13, 14 কোনোবা এটা ভাল দিনত আমি নিযুক্তি দিম এই নিযুক্তিখিনি দিয়াৰ লগে লগে আমাৰ অসমত আমি ঘোষণা কৰা মতে
চৰকাৰী চাকৰি নিযুক্তিয়ে ৯২,০০০ত ভৰি দিব। ইতিমধ্যে ৪২,৬০০ দিয়া হৈছে, ৯৪,০০০ত ভৰি দিব। ৪২,৬০০ দিয়া হৈছে, 51,400 দিয়া হ'ব। গতিকে টোটেল 94,000ত ভৰি দিব, বাকী 6,০০০ থাকিব। সেই 6,০০০ৰো নিযুক্তি প্ৰক্ৰিয়া আমি জুন মাহৰ পৰা আৰম্ভ কৰি দিম, যাতে সেই 6,০০০ৰো আমি দিব পাৰোঁ। কিন্তু মোক বিভিন্ন বিভাগে কোৱা মতে আৰু 1,০০০মান অ'ত পৰীক্ষা হৈ আছে, তাৰো ফলাফল দিলে হয়তো আমি ইয়াক 95,000লৈকেও লৈ যাব পাৰিম। আমি অলপ চেষ্টা কৰিম। আমি যি জিলাতে কেবিনেট বৈঠক কৰোঁ, সেই জিলাখনৰ উন্নয়নৰ কাৰণে কিছু আঁচনি আমি ঘোষণা কৰোঁ। আজি গোটেই দিনটো পানেৰী সমষ্টিৰ কাৰণে মই টংলা, পানেৰী আৰু ডিমাকুছী ৰাজহুৱা সভাত কেইবাটাও আঁচনিৰ কথা ঘোষণা কৰিছোঁ। কেবিনেটে এই আটাইকেইটা আঁচনি মঞ্জুৰি দিছে আৰু তাৰ তালিকাখন মই গাই দিব পাৰোঁ। খালি অকণমান আমাৰ বঙৰাবাৰী, টংলা, ভেৰগাঁও, নাওকটা ৰোড 35 কিলোমিটাৰ, শুক্লাই ৰিভাৰৰ ওপৰত এখন দলং, চামৰাং নদীৰ ওপৰত এখন দলং আৰু টংলা টাউনৰ ৰাস্তা ঘাটৰ বাবে 25 কোটি টকা। ভেৰগাঁৱত আমি ইণ্টিগ্ৰেটেড সংহত মহকুমাধিপতিৰ কাৰ্যালয়, ভেৰগাঁৱত এখন চৰকাৰী মহাবিদ্যালয়, খাগ্ৰাবাৰীত যিখন স্কুল আছে সেই খাগ্ৰাবাৰী স্কুলখনক, খাগ্ৰাবাৰীত আমি এখন ইনডোৰ ষ্টেডিয়াম, টংলা কলেজত 10 কোটি টকাৰে এটা অডিটৰিয়াম আৰু ওদালগুৰি পলিটেকনিকৰ বাউণ্ডৰী ৱাল আৰু ছাত্ৰী নিবাস নিৰ্মাণ। হেল্থ বিভাগৰ ফালৰ পৰা আমাৰ ইতিমধ্যে ফাউণ্ডেশ্যন হৈছে। ফাউণ্ডেশ্যন হোৱা আঁচনিখিনি মই ক'ব খোজা নাই। বান নিয়ন্ত্ৰণ বিভাগত আৰু কেইটামান আঁচনি ইয়াত আছে, আপোনালোকে স্পীকাৰৰ পৰা নামকেইটা লৈ ল'ব পাৰিব। খাগ্ৰাবাৰীত মিনি ষ্টেডিয়াম আৰু অসম দৰ্শনত বংৰাজুলি, চেণ্ট পল চাৰ্চ বেংবাৰী আৰু ডিমাকুছী আঞ্চলিক বাথৌ আশ্ৰমক আমি অন্তৰ্ভুক্ত কৰিছোঁ আৰু এই প্ৰতিষ্ঠানসমূহৰ লগত আলোচনা কৰি তেওঁলোকৰ প্ৰয়োজন অনুসৰি আমি তেওঁলোকক আৰ্থিক সাহায্য দিয়াৰ ব্যৱস্থা কৰিম। এই গোটেইকেইটা আঁচনি আজি কেবিনেটত মঞ্জুৰি হৈছে আৰু খাগ্ৰাবাৰীত এখন স্কুল নিৰ্মাণৰ বাবেও 8 কোটি টকা ঘোষণা কৰা হৈছে। ওদালগুৰিৰ কাৰণে আমি কেইটামান আঁচনি আজি সিদ্ধান্ত লৈছোঁ। এটা আঁচনি হ'ল যে আজি যেনেকৈ আমি বৰমুখলিত পানী যোগান আঁচনি এটা কৰিছোঁ, ভৈৰৱ কুণ্ডটো আমি ভূটানৰ পৰা নামি অহা পানীৰ সুবিধা লৈ এটা বৃহৎ পানী যোগান প্ৰকল্প আমি নিৰ্মাণ কৰিব খুজিছোঁ, য'ত অতি কমেও 25,000 পৰিয়াল উপকৃত হ'ব আৰু প্ৰায় 200 কোটি টকা এই আঁচনিটোত ব্যয় হ'ব। ওদালগুৰি জিলাত আমি ওদালগুৰি চহৰত এখন ষ্টেডিয়াম নিৰ্মাণৰ বাবে 55 কোটি টকা আমি অনুমোদন জনাইছোঁ। ওদালগুৰিত নতুন চাৰ্কিট হাউচ এটা নিৰ্মাণৰ বাবে সিদ্ধান্ত লোৱা হৈছে। ওদালগুৰি ৰেলৱে অভাৰব্ৰিজৰ ওপৰত এখন ফ্লাইঅভাৰ নিৰ্মাণৰ বাবে, উৰণীয়া সেতু নিৰ্মাণৰ বাবে সিদ্ধান্ত লোৱা হৈছে। ওদালগুৰিত আমি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ কেম্পাছ আৰম্ভ কৰিম, কিন্তু এই বছৰতে ওদালগুৰি কলেজৰ পৰাই ইভিনিং শিফ্টত আমি ইউনিভাৰ্চিটিখনৰ কাম আৰম্ভ কৰাৰ বাবে সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ। ইয়াৰ উপৰিও ওদালগুৰিত আমি এটা নতুন অডিটৰিয়াম বনাব খুজিছোঁ, য'ত 800 লোকে বহি একেলগে অনুষ্ঠান আদি চাব পাৰে আৰু শংকৰদেৱ কলাক্ষেত্ৰৰ পৰ্যায়ত এই ষ্টেডিয়ামটো নিৰ্মাণ কৰা হ'ব। মই অলপমান কেবিনেটৰ পৰা আঁতৰত গৈ দুটা কথা মই কৈ সামৰিব খুজিছোঁ। আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া অসমলৈ আহিছিল। মই প্ৰথমতে তেখেতক ধন্যবাদো জনাম আৰু দ্বিতীয়তে তেখেতৰ
কাপুৰুষতাৰ ওপৰতো অলপ কমেণ্ট কৰিম যে দিল্লী বিধানসভাত তেওঁৰ মোৰ বিৰুদ্ধে বহুতবিলাক অভিযোগ আনিছিল, কিন্তু অসমত বিধানসভাৰ চাৰিবেৰৰ মাজত কথা ক'লে কেছ নহয়, সেইটো বিশেষাধিকাৰত পৰে। মই তেওঁক প্ৰত্যাহ্বান জনাইছিলোঁ যে ভাৰতৰ কোনোবা জাগাত মোৰ বিৰুদ্ধে কেছ আছে বুলি विधानसभार बाहिरत कहो। मैंने केजरीवाल जी को बोला था कि आप विधानसभा का अंदर कायर जैसा जो भी बात बोला था मेरा विपक्ष में, आप कृपा करके वो बाहर में बोलिए, तब मैं आपको कोर्ट में देख लूँगा। उनका हिम्मत भी नहीं हुआ और अनाप शनाप बोल के चला गया, लेकिन मेरा ऊपर कोई क्रिमिनल केस है वो बोलने का उनका दम नहीं हुआ। लेकिन विधानसभा में वो ये बात बोला था, तो इसीलिए मैं उनको बोलता हूँ कि कायर जैसा बात मत कीजिए। आप जब मर्द हैं मर्द जैसा बात कीजिए, अगर आप महिला हैं तो महिला जैसा बात कीजिए, अगर आप पुरुष हैं तो पुरुष जैसा बात कीजिए, अगर आप नेता हैं तो नेता जैसा बात कीजिए, अगर आप खिलाड़ी हैं खिलाड़ी जैसा बात कीजिए, लेकिन कायर जैसा बात मत कीजिए। ये मेरा सुझाव था और उनका हिम्मत भी नहीं हुआ कुछ बोलने का। इससे ये प्रूव होता है कि ये लोग अपना जो हीरोइज्म दिखाता है वही विधानसभा का सार बेरू का अंदर ही दिखाने का उन का शक्ति है। विधानसभार भितरत विशेषाधिकाৰৰ সুযোগ লৈ তেওঁলোকে মানুহৰ বিৰুদ্ধে কথা কয়, কিন্তু যেতিয়া সন্মুখী হবৰ সময় হয় তেতিয়া তেওঁলোকৰ সাহস নাথাকে। দ্বিতীয়তে মা কামাখ্যা মন্দিৰৰ তলত আৰু ব্ৰহ্মপুত্ৰৰ আমি যাক সন্মান কৰোঁ ব্ৰহ্মপুত্ৰৰ পাৰত থিয় হৈ আজি অৰবিন্দ কেজৰিৱালে ক'লে যে মই 12 লাখ চাকৰি দিছোঁ। मैं दिल्लीर ऑफिसर सकलक फोन करिलो, कले सर हमारे तो कुल नौकरी ही 1.5 लाख है। तारमाने दिल्ली गवर्नमेंटर टोटल चाकरिए 1.5 लाख आछे, पोस्ट सैंक्शन 1.5 लाख, दरमाहा दिए 1.5 लाख। तार ब्रेकअप तो मोर आछे, मैं तेओलोकर পৰা খুজি লৈ আহিलो। गतिके मैं तेओक अनुरोध करिम जे माँ कामाख्या मंदिर तलत आपुनी मिसा कथा कले असत्य कथा कले पाप थाकी যাব। কোন কোন डिपार्टमेंटत चाकरी दिसे कওক। मैं तो এটা 51,000 लिस्ट गाई दिलो कोन डिपार्टमेंटत चाकरी दिम। दिल्ली गवर्नमेंटत हेल्थ और एडुकेशन डिपार्टमेंटत 1 लाख एम्प्लयी आछे, बाकी डिपार्टमेंटत 50,000 एम्प्लयी आछे, टोटल 1.5 लाख एम्प्लयी। पोस्ट सैंक्शन आछे 1.5 लाख। 1.5 लाख पोस्ट थका जगह 12 लाख कोट मानुहक चाकरी दिले, बाकी 10.5 लाख मानु कोट गल। गतिके एइटु आज देखिए केजरीवाल जी कामाख्या माँ का प्रांगण में आके बोल के गया कि वो दिल्ली सरकार में 12 लाख नौकरी दिया है। अभी अभी मैं दिल्ली सरकार का अधिकारी से मेरा बात हुआ, वो मुझको वो लोग ने बताया कि सर हमारा सरकार में खाली पोस्ट ही है 1.5 लाख। दिल्ली पुलिस में 1 लाख है, वो भारत सरकार नियुक्ति देता है, लेकिन दिल्ली गवर्नमेंट का बजट में खाली 1.5 लाख पोस्ट है। अगर आपका कुल कर्मचारी 1.5 लाख है तो आप 12 लाख नौकरी कैसे दिया? फिर बोला पंजाब ने 28,000 दिया। अरे भाई हम तो 1 लाख देने जा रहा हूं, 10 में 42,000 दे चुका हूं। आप फ्री इलेक्ट्रिसिटी देता है, मैं तो अरुणोदय 1400 रुपया देता हूं, आपका तो खाली इलेक्ट्रिसिटी का 300 आप देता है, मैं तो ऊपर जाके देता हूं। तो ये जो झूठ मूठ बोल के गया कि 12 लाख नौकरी दिया, तो मैं कृपा करके कल मैं उनको पत्र भी लिखूंगा कि 12 लाख का ब्रेकअप दे दीजिए। मेरा ब्रेकअप मैं साथ में दे दूंगा, जरूरत होने से मैं नाम भी दे दूंगा कौन कौन लड़का को लड़की को मैंने नौकरी दिया। मैं मतलब स्टेट गवर्नमेंट, आप आके परीक्षा कीजिए। लेकिन आप माँ कामाख्या का मंदिर का नीचे मीटिंग करते हो और मीटिंग में हमारा असम का लोगों को आप गुमराह करता है कि आप 7 साल में 12 लाख नौकरी दिया, जबकि आपका दिल्ली गवर्नमेंट का सैंक्शन पोस्ट ही 1.5 लाख है। तब कैसे 12 लाख आपने नौकरी दिया? तो हमें असम का लोगों को उनको बुर्बक जैसा लगा,
लेकिन हम उनसे स्मार्ट है, तुरंत हम खबर निकाल लिया। फिर क्वेश्चन पेपर लीक का बारे में बोला कि असम में क्वेश्चन पेपर लीक होता है। तो इनको मैं बोलना चाहता हूं कि भाई आपका थोड़ा याददाश्त आप ठीक कीजिए। पंजाब में आपका जो एग्जाम हुआ, ये इस बार पंजाब ने क्लास पूरा 12 का एग्जाम कैंसिल कर दिया था एग्जाम पेपर लीक होने के लिए। और ये हिंदुस्तान टाइम्स में निकाला है फरवरी 26, 2020। पंजाब स्कूल एजुकेशन बोर्ड कैंसल क्लास 12 इंग्लिश एग्जाम आफ्टर पेपर लीक। और यहाँ क्या हमारा पेपर लीक का बारे में बोल गया? हमारा तो पेपर लीक कांग्रेस का लोग कर दिया था, वो तो पॉलिटिकल था, वो तो कोई आपका वहां में तो ऐसे लीक हो गया, आप तो पूरा एग्जाम कैंसिल कर दिया। और यहाँ के हमको आप भाषण दे के सलाह किया। तो इसीलिए उन्होंने मुझको न्योता दिया है, मैं उनका घर में भी आप बुलाने से मैं जाऊंगा, लेकिन मुझको आप जोगी झोपड़ी में लेके जाइए। हमारा हर गांव का हालत आपका जोगी झोपड़ी से अच्छा है। दिल्ली में मैंने खुद इलेक्शन कैंपेन में गया हूं, दिल्ली का 60% लोग नरक में रहता है। असम तो स्वर्ग है। एक छोटा कमरा में 20 लोग 30 लोग रहता है। जो दिल्ली हम देखता हूं, असम हाउस, मुंबई, महाराष्ट्र भवन, वो एक्चुअल दिल्ली नहीं है। जो एक्चुअल दिल्ली है जोगी झोपड़ी में है। 70% लोग रहता है, वहां में पानी भी नहीं है, कुछ भी नहीं है। ट्रांसफार्मर भी घर का सामने बड़ा होकर लगता है। मैं तो जाके देखा, मैं बोला भाई कोई मर ना जाए सर। सो इसीलिए असम का 50 लोग उनका न्योता का अनुसार जाना चाहेगा दिल्ली, लेकिन हम वो जगह में जाऊंगा जो जगह हम जाना चाहता हूं। आप जो जगह में ले जाएगा वहां हम नहीं जाएगा। हम वहां जाएगा जो गूगल से सर्च करके हम जाएगा। आप हमको लेके खाली आप हमको सुविधा कर दीजिए, कौन जगह में जाना है ये हम लोग ठीक कर लेगा। अगर हिम्मत है, अभी मैं चिट्ठी लिखूंगा उनको, 10 दिन में वो आंसर दे मुझको। और आसाम में पानेरी में आए लोग तो जाएगा ही नहीं, अपना स्वर्ग जैसा जगह है। डिब्रूगढ़ में आए, तिनसुकिया में, कार्बी आंगलंग में, डिमा हासाओ में इतना फ्रेश ऑक्सीजन है, लोग तो यहाँ से जाएगा ही नहीं। वो जगह में जोगी झोपड़ी में जैसे लोग रहता है। সেইকাৰণে আজি অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই যিবিলাক কথা কৈ থৈ গ'ল, এই কথাবিলাকে তেখেতৰ প্ৰতিষ্ঠা বহুত হ্ৰাস কৰিলে। অসমত কুৱেশ্যন লিক হোৱাৰ কথা কৈছে। এই বছৰ পাঞ্জাৱত গোটেই হায়াৰ ছেকেণ্ডেৰী কুৱেশ্যন লিক হৈছে। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাই নহ'ল, তাতে কেনচেল হৈ গ'ল। দিল্লীত যোগী ঝোপড়িত মানুহ থাকিবই নোৱাৰে। মইতো এবাৰ দিল্লীৰ কেম্পেইনত গৈ দেখি আহিছোঁ যে দিল্লীৰ 70% মানুহ নৰকত বাস কৰে। অসমৰ 95% মানুহ স্বৰ্গত বাস কৰে যদি দিল্লীৰ লগত কম্পেয়াৰ কৰে। গতিকে অসমৰ পৰা মই 50 জন মানুহ পঠাম, জাৰ্নেলিষ্টে পঠাম লাগিলে বেছি কৰি। আমি য'ত যাব খুজিছোঁ সেই জেগাটো আমাক চাব দিয়ক। তেতিয়া তাৰ ফটো আনি আমি অসমৰ মানুহক দেখাম। আৰে বাবা 300-400 টকা ইলেক্ট্ৰিচিটিৰ বিল মাফ কৰা, আমিতো অৰুণোদয়ে 1400 টকা দিওঁ। 1400 টকা নিদি মই ইলেক্ট্ৰিচিটি বিলটো মাফ কৰি দিলে একেটাই খৰচ হ'ব মোৰ। গোটেই 500-600 কোটিত হৈ যাব। এতিয়াতো আমি 4000 দিওঁ। সেইকাৰণে আজি তেওঁ যিবিলাক কৰি থৈ গ'ল, ভেৰি বেড পাৰফৰ্মেঞ্চ। আমাৰতো বিহুত ইয়াতকৈ আৰ্টিষ্টসকলে বহুত ভাল অন্তৰৰ পৰা পাৰফৰ্মেঞ্চ কৰিব। পবিত্ৰ অন্তৰেদি গান গাব, মানুহক পাৰফৰ্মেঞ্চ কৰিব। তেওঁ পাৰফৰ্মেঞ্চ কৰি থৈ গ'ল এটা, ক'ব গ'লে বৰ কলা মন লৈ পাৰফৰ্মেঞ্চ কৰি থৈ গ'ল। আমাৰ আৰ্টিষ্টবিলাকে পবিত্ৰ মন লৈ গান গায়, তেওঁ কলা মন লৈ পাৰফৰ্মেঞ্চ কৰি থৈ गल। परफॉर्मेंस भी ऐसा हुआ, मोंटेसरी स्कूल का सामने जो परफॉर्मेंस होता है 2000 लोगों का सामने, ये तो अच्छा परफॉर्मेंस भी नहीं हुआ। और बाकी लोग भी जितना सासा लोग आया हमारा, ठीक है, धुबरी ग्वालपारा से पूरा सासा लोग आया, अच्छा भी लगा, सबको गुवाहाटी देखने का मौका हुआ।
लेकिन कम से कम 20-30 हज़ार लोगों को तो लाना चाहिए था, झूठ भी बोलना चाहिए, तो बड़ा क्राउड का सामने झूठ बोलना चाहिए था। সেইকাৰণে আজি যি নহওক তেখেতক মই এটাই অনুৰোধ কৰিম যে মই আপোনাক চিঠি লিখিম, আপুনি 12 লাখ ক'ত চাকৰি দিছে দেখাওক। আমি সৰু ৰাজ্য, আমি 1 লাখহে চাকৰি দিম বা আৰু বাঢ়াম, কিন্তু আমি নাম ঠিকনা ডিপাৰ্টমেণ্ট পোষ্ট চব দি আপোনাক পঠাই দিম। আপোনাৰ যদি হিম্মত আছে, প্ৰত্যাহ্বান ল'ব পাৰে, 12 লাখ চাকৰি দিয়া মানুহৰ নাম আপুনি কওক। অসমৰ মানুহক সহজ সৰল বুলি ভাবি ইয়াতে মিছা কথা নক'ব, অসত্য কথা নক'ব। হয়, অসমৰ মানুহে অতিথি পৰায়ণতা, কিন্তু যেতিয়া ঔৰংজেব আহিছিল, লাচিতে অতিথি পৰায়ণতাৰ কাম কৰা নাছিল। हम लोग हॉस्पिटलिटी है, हम लोग अतिथि को भगवान समझता हूँ, लेकिन जब औरंगजेब असम में आया, लासित ने उनको अतिथि जैसा ज्ञान नहीं किया। तो इसीलिए केजरीवाल जी जब आप झूठ बोलने यहाँ आया था, तो हमें आपको क्यों गेज हिसाब से स्वीकार करना था? फिर भी तो आपको जितना सम्मान है तो मैंने दिया, आपको सिक्योरिटी वगैरह मैंने सब दिया, लेकिन दिल्ली जाने से तो आप कभी नहीं देता है। कोविड का समय आपको इतना लोगों का बारे में मैंने ट्वीट किया, आप तो कोई रिप्लाई नहीं दिया। तो इसीलिए बहुत ज़्यादा करना नहीं चाहिए, हमको हमारा हिसाब से रहने दीजिए। असम डेवलपमेंट का ओर जा रहा है और हमें कोई आप नहीं चाहिए, हम खास बन के डेवलपमेंट करेगा। हमारा लोग, हमारा असम का लोग आप नहीं है, हमारा आम आदमी नहीं है, हमारा असम का लोग खास आदमी है। 3.5 करोड़ खास आदमी को लेके मैं आगे बढ़ूंगा। हम आम आदमी नहीं है, हमारा असम का लोग, हमारा बहुत बड़ा इतिहास है, हिस्ट्री है, हमारा बहुत ताकत है। हम लोग सारे लोग खास है और खास आदमी बन के आगे बढ़ूंगा। पूरा नेशन को एक दिन हम लोग शिक्षा, संस्कृति और खेल से जीत लूंगा, यही हमारा तमन्ना है। ठीक है सर, সকলোকে ধন্যবাদ জানাই। এটা শক্তিয়ে মোক কিবা টেলিফোনত ভাবুকি দিয়া বুলি কৈছে, কিন্তু মই কথাটো এতিয়ালৈকে ভাল কৰি চাব পৰা নাই। কালি গুৱাহাটীত গৈ মই চাম, এতিয়া আৰু ইয়াত এইবিলাক চিন্তা কৰা নাই। নাই, মই অডিঅ'টো মই পঢ়িছোঁ, অডিঅ'টো মোক কোনোবাই পঠাইও দিছে, কিন্তু কেতিয়াবা কি আছে কি নাই এইটো পুলিচৰ পৰা মই জানিব পাৰিম। গতিকে অহাকালি গুৱাহাটীত গৈ এইটো বিষয়ে পাতিম, ইয়াত আৰু পানেৰীত আৰু এইটো বিষয়ে পাতি মনটো হেৰি কৰা নাই। আৰু বেছি কথা পাতিলে আকৌ পুলিচে চিকিউৰিটি বঢ়াই দিব মোৰ, সেইকাৰণে আজি ইয়াতে থাকিম, ৰাতিপুৱা যাম। BTADৰ কাৰণেও এটা ভাল খবৰ, কোকৰাঝাৰত আমি BTADৰ গুডউইল প্ৰজেক্টত 250 কোটি টকা দিছিলোঁ, আজি আমি এইটো 500 কোটি টকা অনুমোদন কৰি দিছোঁ। BTADত বহুতখিনি ৰাস্তা ঘাট এইবাৰ হ'ব। এইটো লৈ আমাৰ বসুন্ধৰাটো হৈ যাওক, এবাৰ বহিম সকলোৰে লগত। আৰু মাটি বাৰীৰ কিছুতো আগবাঢ়িছে, কিন্তু অকণমান BTRৰ নিজৰ তেওঁলোকৰ কিছু নিয়ম নীতি আছে, হেৰিডিটৰীখিনিতো তেওঁলোকে কৰিছে, কিন্তু ইয়াত চৰকাৰী মাটি আমি অসমত যেনেকৈ পট্টন দিব খুজিছোঁ, BTRত পাৰিবনে নাই বস্তুটো এবাৰ চেক কৰিব লাগিব। কাৰণ ইয়াত ফৰেষ্টো আছে, ট্ৰাইবেল বেল্ট এণ্ড ব্লকো আছে, ইয়াত বহুতখিনি আছে। 2003ৰ আগত থকা মানুহখিনিৰ মাটি দিয়াত অসুবিধা নাই, কিন্তু 3ৰ পিছৰ মানুহখিনিতো সমস্যা আছে, কৰিব লাগিব। তেওঁলোকে আমিতো ইলেকশ্যনতো কৈছোঁ না, টৌজি মাটিও মোৰ মতেদি দিয়াত একো আপত্তি নাই যদি 3 চনৰ আগৰ বাসিন্দা হয়। গতিকে এবাৰ মই আমাৰ অসমৰ বসুন্ধৰাটো অলপ আগুৱাই যোৱাৰ পিছত মই এবাৰ বহিম BTRৰ লগত, আৰু তেওঁলোককো মই অনুৰোধ কৰিম যে 3 চনৰ আগত থকা মানুহখিনিক মাটি বাৰী ভূমিৰ অধিকাৰ দিব লাগে, নহ'লে আমি সদায় দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ থাকিম। একদম এইটো যদি আমি BTRৰ 2003 চনৰ আগৰ মানুহক মাটিৰ অধিকাৰ নিদিওঁ, তেতিয়াহ'লেতো BTR চুক্তিও ভংগ হয়, আৰু কেতিয়াবা এইটো লৈ আমাৰ ইয়াত বহুত খেলি মেলিও লাগিব। সেইকাৰণে বিষয়টো খুব চেঞ্চিটিভ, আৰু
মই অকণমান এদিন বহি পেলাই আলোচনা কৰিম। স্যার আমি এটা নিজৰ কথাই কৈছোঁ যে এইবাৰ বাজেটত সাংবাদিকৰ কোনো ধৰণৰ বাজেট ধৰা নহ'ল, কিন্তু যিহেতু আমি দিনে ৰাতি কষ্ট কৰোঁ সাংবাদিকখিনি তাৰ কাৰণে সুকীয়াকৈ ধৰি লোৱা ঠিক আছে, পীযুষ হাজৰিকাৰ লগত আপোনালোকে এতিয়া ভাত খোৱাৰ সময়ত পাতি ল'ব। চব মানে এইটো হয় কি যে মোৰ পত্নীয়ে কি কৰিছে তাৰ উত্তৰ মই কিয় দিওঁ, সেইটোতো মোৰ কাম নহয় জানো। আমি মোৰ ল'ৰাই কি কৰিছে, মোৰ পত্নীয়ে কি কৰিছে, ভাল কৰিলে মেডেল পাব, বেয়া কৰিলে মানুহে সমালোচনা কৰিব, তাত মোৰ কি আছে কৰিবলগীয়া? মোৰতো একো কৰিবলগীয়া নাই। যদি নিজৰ টকা পইচা দি কোনোবাই স্কুল বনায়, দুখীয়া ল'ৰা ছোৱালীক পঢ়াৰ সুবিধা দিয়ে বা এডুকেশ্যন ভাল কৰে, তাত বেয়া পাবলগীয়া কি আছে? কোনোতো অন্যায় কামটো একো কৰা নাই। আলফাৰ কেম্প বনালে বেলেগ কথা, এইটোতো কোনোতো আৰু কেম্প বনোৱা নাই, বোলে বোমা বাৰুদৰ ট্ৰেইনিং দিছে, এইটোতো কৰা নাই, হয় নহয়? কাৰোবাক জ্ঞান দিব, ইংলিছ শিকাব, অসমীয়া শিকাব, তাৰপৰা দুটা ল'ৰা ডক্টৰ ইঞ্জিনিয়াৰ হ'ব, এইটোত বেয়া পাবলগীয়া কি আছে? হয় নহয়? এইটোতো কিবা কথা হ'ব পাৰে নেকি? এতিয়া তেওঁৰ পত্নী কি, মইতো নামটোও নাজানো, আমি আৰু পত্নীৰ নাম ল'ম নেকি কওকচোন? মইতো অৰবিন্দ কেজৰিৱালৰ পত্নী কোন নামো নাজানো। কিয় এইবিলাকত মানুহৰ আৰু মই এইটো অসমত নতুন কালচাৰ দেখিছোঁ, মানে আৰু ঘৈণীয়েকক বিচাৰি ফুৰি নেকি? আপোনাৰ ৱাইফৰ নাম কি মই সুধিম নেকি? এইটো এটা ক'ৰ পৰা এটা সংস্কৃতি লৈ আহিলে যে ঘৈণীয়েকক নাম লয়, ঘৈণীয়েকৰ কথা কয়। বাবা মোৰ কি আছে, মইতো দেখাই নাপাওঁ দিনটোত, মইতো নিজৰ মতে ঘূৰি ফুৰোঁ। এইটো কি মিনিং মই নাজানো, বাবু কি কথা, সেনেকৈ আমাৰ অসমতো এইবিলাক সম্বোধন নহয়। খুব বেছি তেওঁতো এতিয়া চাওক, আপোনালোকে কি লিখি ল'ব নাজানো, বিজেপিৰ যদি নেতা এজনে আহি শংকৰজী মাধৱজী কয়, আপোনালোকে হুলস্থুল কৰি দিয়ে যে এনেকৈ কৈ থৈ গ'ল। এতিয়া কালি সাংবাদিকসকলে কি লিখে, তেওঁতো শ্ৰীমন্ত শংকৰদেৱ কৈ যোৱা নাই, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বুলি সম্বোধনটো কৰি থৈ যোৱা নাই। গতিকে ক'ৰবাত বিজেপিৰ মহেন্দ্ৰ সিঙে যি ক'লেতো ইয়াত হুলস্থুল লাগি যায়। গতিকে এইটো মই বিদ্যুৎ মহলৰ ওপৰতে এৰি দিছোঁ, তেওঁলোকে কি ধৰণে কয়। ধামাকা কৰি ধামাকা আমিয়ে আছোঁ আৰু আজি ইয়াতে আমি 51,000 চাকৰি ধামাকা দি দিলোঁ, লোকসেৱাৰ অধিকাৰ দিলোঁ। অন্ততঃ 2026 চনলৈকে ধামাকা আমিয়ে কৰিম আৰু আমাৰ ওপৰত নাই। 26ৰ পিছত ৰাইজে ধামাকা কৰিব পাৰে, আমি বেয়া কাম কৰিলে আমাক গুচাই বেলেগ ধামাকা লৈ আহিব পাৰে, কিন্তু 26লৈকে ধামাকা আমিয়ে কৰি থাকিম প্ৰত্যেক সপ্তাহৰ কেবিনেট মিটিঙত। ওদালগুৰিত বহুত ভাল। এইবাৰ আমি বাগানবিলাকৰ লগতো কথা পাতিছোঁ যে বাংলোবিলাক যদি অকণমান সাধাৰণ মানুহৰ কাৰণে এৰি দিয়ে, পৰ্যটকসকলৰ কাৰণে, আৰু অকণমান যদি ফেচিলিটি ক্ৰিয়েট কৰিব পৰা যায়, অসমত এনেকুৱা এটা দিন আহিব ওদালগুৰিটো পৰ্যটকৰ ভূস্বৰ্গ হ'ব। এইখনটো জেগা মই এতিয়াই প্ৰমোদ বড়োক কৈ আহিছোঁ যে ইণ্ডিয়াতে কিজানি ইমান ধুনীয়া জেগা নাই। ইয়াতে কিছু কামটোতো হৈছে, আপোনালোকে এতিয়া এইবাৰতো জানে যে টুৰিষ্ট আমাৰ জয়ন্ত কিমান বাঢ়িলে, 73 লাখ। এইবাৰ অসমত 73 লাখ টুৰিষ্ট আহিছে, এটা ভাবিব নোৱাৰা সংখ্যা। গতিকে লাহে লাহে বাঢ়িছে। মইতো ওদালগুৰি যুৱকসকলকো ক'ম হোমষ্টে আদি বনাব লাগে। আৰু গুৱাহাটী এয়াৰপৰ্ট এইবাৰ 10th BGS এয়াৰপৰ্ট হৈছে, মেট্ৰ'ৰ পিছতে আমি আহিছোঁ। আৰু অসমতে এইবাৰ চাওক, আমাৰ IPL আহি গ'ল, এটাৰ পিছত এটাকৈ গোটেই এটা ভাল পৰিৱেশ এটা হৈছে। আৰু ওদালগুৰিটো ৰাস্তা ঘাটৰ ডেভেলপমেণ্টখিনি এবাৰ হৈ গ'লে মই ভাবোঁ টুৰিষ্ট ইয়াত বহুত আহিব। আৰু ওদালগুৰিত এখন ভৱিষ্যতে এয়াৰপৰ্টৰো প্লেনিং কৰিব লাগে। এইটো চব লামডিঙত আমি যেতিয়া মানুহক এভিকশ্যন কৰিলোঁ, হাতীবোৰ লামডিং পাহাৰত ঘূৰি গ'ল। সোণাই ৰূপাই জংঘলখন নোহোৱা হোৱাটোৱে আমাক বহুতখিনি অসুবিধাত পেলাই আছে। এতিয়া
2005 চনৰ আগত বহা মানুহখিনিয়েতো ফৰেষ্ট ৰাইটৰ অধীনত বহিব পাৰে, কিন্তু বাকী জংঘলখন বহুত ডাঙৰ। আমি অসম অৰুণাচল এবাৰ সীমা সমস্যা সমাধান হৈ গ'লে ৰিপ্লেণ্টেশ্যনৰ কাম কৰিব লাগিব। ছ'লাৰৰ এইবাৰ BTR লগাইছে 70 কিলোমিটাৰ, তেওঁলোকে প্লেন লৈছে। ঘৰুৱাভাৱেও এটা মোক বহুতে কৈছে যে মৌ-মাখিৰ খেতি হ'লে হাতী দূৰে দূৰে থাকে, হাতীয়ে মৌ-মাখিৰ শব্দটো মানে যিটো শব্দ কৰে সেইটো বোলে ষ্টেণ্ড কৰিব নোৱাৰে। কিমান বিজ্ঞানসন্মত নাজানো, কিন্তু এজন মোক ডাঙৰ মানুহে কৈছে। কিন্তু আল্টিমেটলি হাতীকতো বসতি স্থান দিবই লাগিব। সেইকাৰণে সোণাই ৰূপাই বা অৰুণাচলৰ পাদদেশৰ গোটেই জংঘলখিনি আমি যেনেকৈ নহওক ঘূৰাই আনিব লাগিব, দীঘলীয়া পৰিকল্পনা লাগিব। এইবাৰতো ওদালগুৰিত প্ৰায় 12জনমান লোকৰ মৃত্যু হৈছে। মই বিষয়টোলৈ সচেতন, মই জানো, খালি কিছুমান সমাধানো নোলায় নহয় হাতত ফটক কৰি, পৰামৰ্শ লাগিব সকলোৰে। ধন্যবাদ।